Assalamualaikum warahmatullahi wabarakatuh। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব। ভিডিঅ'টো ভাল লাগিলে এটা ধুনীয়া লাইক কৰি দিব, বেছিকৈ চাবৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যাবলৈ আপোনালোকে সহায় কৰিব বুলি আশা ৰাখিলোঁ। প্ৰশ্ন 1, নেফাজ কাক বোলে? উত্তৰ, সন্তান জন্মৰ পিছত মহিলাৰ গৰ্ভালয় ৰেহেমৰ পৰা যি তেজ নিৰ্গত হয় তাক নেফাজ বোলে। প্ৰশ্ন 2, বহু সময়ত সন্তান জন্ম হোৱাৰ 2-3 ঘণ্টা আগৰে পৰা তেজ নিৰ্গত হয়, তেনে ক্ষেত্ৰত কৰ্তব্য কি? উত্তৰ, সন্তানৰ নাভিলৈকে অৰ্থাৎ আধা ওলোৱাৰ আগমুহূৰ্তলৈকে ওলোৱা তেজক ইস্তেহাজা বুলি কোৱা হয়। এনে অৱস্থাত নামাজৰ সময় হ'লে তেজেৰে সৈতে নামাজ পঢ়িব লাগিব। সন্তান ভূমিষ্ঠ হোৱাৰ পিছত ওলোৱা তেজক নেফাজ বোলা হয়, সেইকাৰণে তেতিয়া নামাজ পঢ়াৰ হুকুম নাই। প্ৰশ্ন 3, নেফাজৰ সময়সীমা কিমান দিন? উত্তৰ, অধিক 40 দিন, কমৰ কোনো সীমা নাই। 3-4 দিন, 2-1 ঘণ্টা, আনকি 2-4 ছেকেণ্ডো হ'ব পাৰে আৰু একেবাৰে নহ'বও পাৰে। প্ৰশ্ন 4, যদি গৰ্ভৰ দিন পূৰা হোৱাৰ আগতে গৰ্ভ নষ্ট হয়, তেন্তে তাৰ পিছত নিৰ্গত হোৱা তেজক কি বুলি কোৱা হয়? উত্তৰ, যদি সন্তানৰ 2-এটা অংগ সম্পূৰ্ণ হৈছে, তেন্তে তাৰ জন্মৰ পিছত ওলোৱা তেজক নেফাজ বোলা হয়। আৰু যদি কেৱল গোট মৰা তেজৰ টুকুৰাৰ দৰে ওলাই হাত ভৰি একো চিনি পোৱা নাযায়, তেন্তে তাৰ পিছত ওলোৱা তেজক চকচ নেফাজ বুলি কোৱা নহ'ব। বৰং হায়েজৰ হিচাপৰ ভিতৰত থাকিলে অৰ্থাৎ চাক 3 দিনতকৈ কম আৰু 10 দিনতকৈ বেছি নহ'লে আৰু ইয়াৰ আগৰ তুহুৰ 15 দিনতকৈ কম নহ'লে ইয়াক হায়েজ বুলি ধৰা হ'ব, অন্যথা ইস্তেহাজা বুলি গণ্য কৰা হ'ব। প্ৰশ্ন 5, এগৰাকী মহিলাই গৰ্ভৱতী বুলি গম পোৱা নাই, এনে অৱস্থাত তেজ ওলালে আৰু তেওঁ হায়েজৰ তেজ বুলি ভাবি নামাজ ৰোজা আদায় কৰা নাই, 3-4 দিন পিছত হঠাৎ গৰ্ভ নষ্ট হৈ গ'ল, এতিয়া এই মহিলাগৰাকীৰ গৰ্ভপাতৰ আগৰ আৰু পিছৰ তেজক কি বুলি কোৱা হ'ব? উত্তৰ, যিহেতু গৰ্ভাৱস্থাত হায়েজ হ'ব নোৱাৰা, সেইকাৰণে পূৰ্বৰ তেজখিনি ইস্তেহাজা আৰু সেইকেইদিনৰ নামাজ ৰোজাৰ কাজা আদায় কৰিব লাগিব। পিছৰ তেজখিনিৰ বাবে অলপ চিন্তা কৰিব লাগিব। যদি গৰ্ভৰ পৰা ওলোৱা বস্তুটোত অংগৰ কোনো চিহ্ন থাকে, তেন্তে তাক নেফাজ, আৰু যদি কেৱল গোট মৰা তেজৰ টুকুৰাৰ দৰে হয়, তেন্তে তাক চাব লাগিব। যদি 3 দিনতকৈ কম আৰু 10 দিনতকৈ বেছি নহয় আৰু পূৰ্বৰ তুহুৰ 15 দিনতকৈ কম নহয়, তেন্তে ইয়াক হায়েজ, অন্যথাই ইস্তেহাজা বুলি কোৱা হ'ব। প্ৰশ্ন 6, যদি নেফাজৰ তেজ 40 দিনতকৈ কম ওলায় তেন্তে কি কৰিব লাগিব? উত্তৰ, বন্ধ হোৱাৰ লগে লগে গোচল কৰি নামাজ ৰোজা আদায় কৰিব লাগিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে পৰৱৰ্তী ভিডিঅ' মই যেতিয়াই আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পায়। আল্লাহ হাফিজ।